Hello guys, welcome back to my YouTube channel. আজি আমি গৈ আছো উজনিগুৰি মেডাম মেফি যাবলৈ। সো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে দেখাই থাকিম। যদি ভিডিওটো ভাল লাগে লাইক, কমেন্ট, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিম। অভাৰব্ৰিজ পাইছোহি আৰু লগতে বিভাগৰ লগৰ এটা গৈ আছে। অলপমান দূৰ লাগিব, সো চাইকেল লৈ গৈ আছো। ও এইফালে এখন চাই দে। আমি গৈ আছো মেডাম মেফি কেনেকৈ কি কোৱা হৈছে সকলো দেখুৱাই থাকিম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এয়া আমি পাইছোহি তেল ডিপু আৰু অলপমান বাকী আছে। এইফালে চাহ ফেক্টৰী পাইছোহি আৰু 10 মিনিটমান লাগিব পাওঁতে। এয়া আমি চাহ ফেক্টৰী পাইছোহি। এইটো চাহ ফেক্টৰীটো। গাইজ আমি পাই গ'লোহি মেডাম মেফি। দেখুৱাই আছোঁ, চাই থাকিব ক'ত কি কৰা হৈছে। মিউজিক বেছি হৈছে, চব মাতো নুশুনিব পাৰে। এইফালে অনুষ্ঠান কৰা হৈছে। এইফালে সম্পূৰ্ণকৈ মেডাম মেফিৰ যি নীতি নিয়ম কৰা হয় তাকে কৰি থকা হৈছে। কি কেনেকৈ কৰিছে সকলো দেখাই আছো, চাই থাকক। মঞ্চলৈ আমন্ত্ৰণ জনাইছো বাৰেগাঁও দলীয় নৃত্য দল। আজি সৰ্বজ্ঞান আই নচিংফা আজি আই নচিংফা দেৱী মাক বৰপুলি আজি সেৱা ভাবি তাক সেৱা ভাবি ধৰিছে। নিমিত্ত কাৰণনো কি তেখেতসকল ল'ৰা ছোৱালীৰ পৰা ঘৰখনত জ্ঞান নহয় ধ্যান নহয় অনেক তাৰ নহ'লে পঢ়া শুনা পঢ়া বিভিন্ন আহে। সৰ্ব অপৰাধখিনি মূলখন কৰি আগলৈকে তাক যিমতে বাঞ্ছা কৰিছে সেইমতে বাঞ্ছা পূৰণ কৰিব লাগে। এইফালে সেলফি মাৰিবলৈ বুলি সেলফি পইণ্ট। মিউজিকটো বহুত লাউড হৈছে, চ' মাতটো নুশুনিব পাৰে। এইফালে সেলফি পইণ্ট, চ' মাতটো নুশুনিব পাৰে, বহুত মিউজিক দিয়া হৈ আছে।